তই কি কলি লিলিক তই উঠাবি হা তাই ডিঙিতে মোক পাগল কৰি পেলাইছে আকেশ দা হা তই লিলিৰ ডিঙিত ধৰিলি যে হা এই ডিঙিতে ইমান পইচা ঘৰত তেতিয়াহ'লে কিমান পইচা থাকিব আকেশ দা লিলি তোৰ বয়সৰ আপুনিয়ে কোৱা শুনিছিলো প্ৰেমে কোনো বয়স নামানে মুঠতে লিলিৰ লগত আই ভেলু ঐ একে ঠাচকে উঠিব নিজৰ বুলি ৰাকেশ দা কি কৰিলো ই ঐ ইয়াক ফুৰাই আনচোন মই এতিয়া নোৱাৰো মোৰ কাম আছে আৰে বাবা ইয়াতে 50 টকা আছে যা ফুৰাই আন ঐ বল নাজে কি নাজে আমি নাজে আৰে বাবা 50 টকাত দে আৰু এইটো ভগাই ল'বি দুইটাই 50 হ'ব বল বোলা কি হ'ব ৰাকেশ দা আজি ইমান পইচা খৰচা কৰি আছে যে আৰে প্ৰশ্ন নকবি আৰু 20 ল যা